এতিয়া বাজিছে কেইটা বাজিছে 6টা বাজিছে 5:30 আৰু আমি উঠিছোঁ কাৰণ এতিয়া আৰু এটা নিয়ম আছে কইনাক দয়ন দিব লাগে গতিকে আমি এতিয়া যাওঁ আৰু চাই লওঁ নিয়মখিনিও দেখাইছোঁ এতিয়া আৰু এয়া ৰাতিপুৱা হৈছে আমাৰ দয়ন দিয়া পৰ্ব সকলোৱে মানে প্ৰথমতে মাকে দিছে তাৰপিছত বাকীখিনিও দিব কিন্তু সকলোৰে ভিডিঅ' কৰিবলৈ সম্ভৱ নহয় বাবে মই অকণমানিকে দেখাইছোঁ আৰু এয়া দয়ন দিয়াৰ পিছতে সকলোৰে মুখত দৈ সনা হৈছে কাকো বাছি থোৱা নাই আৰু চবেই পাইছে আৰু ৰাতিপুৱা দৈ খাবলৈ দয়ন দি শেষ হোৱাৰ পিছতে কইনাজনীক অলপমান বাহিৰলৈ ফুৰাই অনা হৈছে আৰু গছ এজোপাক সেৱাও কৰোৱা হৈছে কৰি কিনে আৰু তাৰপিছতে আহিল আমাৰ নপুৰুষৰ শ্ৰাদ্ধ আৰু সেইবাবে নপুৰুষৰ শ্ৰাদ্ধৰ বাবে আমাৰ কইনা ৰেডি হৈ তালৈ গৈছে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ আৰু আজি হৈছে নেক্সট ডে আৰু আজি বিয়া গতিকে আজি বিয়াৰ ভিডিঅ'খিনি কৰিছোঁ যিহেতু মোৰ সেইটো ভিডিঅ' বহুত দীঘল হৈ যোৱাৰ বাবে মই সেইটো গোটেইখিনি দিব নোৱাৰিলোঁ সেইবাবে বাকীখিনি আজিৰ ভিডিঅ'টোত দিছোঁ আৰু আজিনো কি কৰোঁ আপোনালোকক সকলো দেখাই আছোঁ তেন্তে ভিডিঅ'টো চাই থাকক আগলৈ আৰু এয়া হৈছে পাৰ্টিৰ ৰিচিপশ্যনৰ বাবে আমি ব'লক ভিতৰলৈ সোমাই যাওঁ আৰু এয়া ইজনীয়ে হৈছে আমাৰ কইনাজনী ধুনীয়াকৈ মেকআপ চেকআপ কৰি মেলি ৰেডি তাই এইজনী হৈছে আমাৰ আটা চলা চালনী আৰু এয়া হৈছে আমাৰ ভালকৈ ভাল নামটো ক'লে দে আৰু আমাৰ এইজনী চেৰি বাইদেউ খোৱা চেৰি নহয় যে এইজনী নামটোৱে চেৰি হয় দেই আৰু এওঁলোক হৈছে মোৰ ভিউৱাৰ্ছ গতিকে এওঁলোককো মই দেখাই দিছোঁ এতিয়া হৈ আছে খবৰ দিছে দৰা আহিছে বুলি সেইবাবে কইনাও মেইন ছেট পিন্ধিব লৈছে আৰু আমিও মানে এইখিনি কৰি আছোঁ ফটো মাৰি আছে সকলোৱে আৰু কামবোৰ অলপ সৰবৰি হৈছে গতিকে এতিয়া আমাৰ বাহিৰত যাব লাগিব ডান্স চান্স যোগাৰ কৰিব লাগিব গতিকে ভিডিঅ'টো আগলৈ চাই থাকক আমাৰ এয়া বা কেইজনী বা লগৰ ভণ্টি সকলো আছে এইবোৰ দেখিছেনে কফি খাব নাপায় ৰাতি ঠাণ্ডাত কপি আহি গ'ল আৰু আমি এতিয়া আহিছোঁ বাঁহ গৰিবলৈ আৰু এয়া দৰা আহিলে এতিয়া দৰা আদৰা হৈছে আৰু তাতে সকলো ধৰণৰ নিয়ম কৰোৱা হৈছে দৰাক ধুনীয়াকৈ ভৰি ধুৱাইছে এয়া আমাৰ কইনাৰ ভনীয়েকে দৰাক ভৰি ধুৱাইছে আৰু এই ব্যক্তিজনে আমাৰ সকলোকে খোৱাৰ টাইমত ডিষ্টাৰ্ব দি আছিলে ৰাইজে একদম কৰি মুখত সোমাই খাইছে দেই আৰু এইজনী হৈছে আমাৰ কইনাৰ ভনীয়েক আৰু এইফালে বিয়াৰ নিয়মখিনি কৰা হৈছে হোম পুৰাৰ নিয়ম আৰু আমি আনফালে অলপ নাচ গান হৈও আছে ৰাতি 2:30 মানে 2:30 আৰু কইনা বিদায় দিব লৈছে আৰু নিয়মবোৰ কৰি আছে আৰু আমিও আছোঁ কিন্তু বহুত ভাগৰ লাগিছে মাত্ৰ দেখিছে কিবা হৈ গৈছে গতিকে আমি ৰৈ আছোঁ আৰু এয়া বিয়া শেষ হোৱাৰ পিছত আমাৰ মানে আঙুঠি খেল হয় সেই নিয়মখিনি কৰি আছে তাৰপিছত এতিয়া কইনা বিদায় দিব লৈছে
আৰু আমাৰ বিয়া শেষ আৰু এতিয়া কইনা বিদায় ল'ব ল'লে আৰু ব'লক এতিয়া কইনাৰ লগত আমিও গৈ থাকোঁ এয়া দৰা ঘৰত কইনাৰ আদৰা হৈছে আৰু কইনা দৰা ঘৰতো এনেদৰে নিয়ম কৰা হৈছে আঙুঠিৰ খেলটো আৰু আজি এবাৰ ৰিচেপশ্যনৰ বাবে আমাৰ কইনা ৰেডি কৰা হৈছে আৰু মেকআপ কৰোৱা বাজনী হৈছে ৰূপালী বা তাই বহুত ধুনীয়াকৈ মেকআপ কৰে যদি তিনিচুকীয়াৰ কোনোবা কাৰোবাক যদি দৰকাৰ হয় তেনেহ'লে তেওঁক কণ্টেক্ট কৰিব পাৰে তেওঁৰ নাম্বাৰৰ সৈতে মই ডেছক্ৰিপশ্যনত দি দিম আমাৰ মেকআপ প্ৰায় শেষ হৈ গৈছে আৰু এতিয়া কইনা আমাৰ ৰেডি আৰু আজি হৈছে ৰিচেপশ্যন আৰু কইনা গ'লেই আগতে আমি এতিয়া ৰিচেপশ্যনত যাবলৈ সকলোৱে ৰেডি হৈ আছে ময়ো ৰেডি হ'লোঁ আৰু এতিয়া যাম ৰিচেপশ্যনলৈ গতিকে আপোনালোকক এইবাৰ দেখাম ৰিচেপশ্যনৰ ভিডিঅ' আৰু দুয়োটা বিয়া আৰু ৰিচেপশ্যনৰ ভিডিঅ' গতিকে একেলগে কৰি দিছোঁ সেইকাৰণে অলপ দেৰি হৈছে ভিডিঅ'টো দিয়াত ভিতৰৰ পৰিৱেশ ভিতৰত সকলোৱে ৰেডি হৈ আছে এইজনী আমাৰ মেকআপ আৰ্টিষ্ট সকলোকে ৰেডি কৰি দিছে দেখাই আছে মই এনেকৈ ৰখি আছোঁ আৰু এতিয়া আৰু ফাইনেলি আমিও আহি পালোঁ আজি ৰিচেপশ্যনৰ পাৰ্টিত আৰু ইয়াতো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে বাহিৰত সোমায়ে এয়া আহি পালোঁ বিয়া ঘৰত আৰু এতিয়া সোমাম ভিতৰলৈ ভাত খাই মেলি আহি বহিছোঁ আৰু আমাৰ কিন্তু এতিয়া যাবলৈ হৈ গ'ল খাই মেলি আজৰি হৈ এতিয়া যামগৈ ঘৰলৈ আৰু ভিডিঅ'টো আজি শেষ কৰিম বুলি ভাবিছোঁ ইমানতে বিয়াৰ ভিডিঅ'টো আজি নিদিওঁ আৰু যদি কিবা ভাল পাইছে বেয়া পাইছে নাজানো লুকাবা তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰি শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব থকা বেলেগটো প্ৰেছ কৰি অন কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতে পায় ঠিক আছে আমি এতিয়া যাব লৈছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ তেন্তে বিদায় লৈছোঁ বাই বাই আৰু এয়া আমাৰ সুন্দৰী বাইদেউ আৰু ইয়াতে আহি এটাক লগ পালোঁ এইটো জ্ঞান দিয়া আমাৰ গংগাধৰ চোৱাতে আৰু